হ'ল আচলতে কথাটো এনেকুৱা ধৰণৰ, আজি বহুত দিনৰ পৰা মোৰ ঘৰৰ চিলিঙৰ ওপৰত কেইবাখতে বাঁহ ল'লে। বাঁহ লোৱাৰ পিছত মোৰ যথেষ্ট অসুবিধা হ'ল। বিশেষকৈ মাইকী মানুহে যথেষ্ট ভয় কৰে কেইবাখটো লৈ। তাৰ পৰা তেনেদৰে চলি আছিলে। লাহে লাহে মানে ভয়বোৰ বাঢ়ি গৈছিলে, এনেকুৱা হৈছিলে তেনেকুৱা হৈছিলে। কিন্তু আজি যোৱা ৰাতি কেইবাখটো নামি আহি পেলাই বাথৰুম পালে। বাথৰুম পালে মোৰ মিছেছ বাথৰুমত সোমাইছিলে। বাথৰুমত সোমাওঁতে কেইবাখটো আহি পেলাই দুৱাৰমুখ পালেহি। দুৱাৰমুখ পোৱাৰ পিছত মিছেছ বাথৰুমত আহি গ'ল আৰু কেইবাখটো আহি পেলাই দুৱাৰমুখ পালেহি। তাৰপৰা হুলস্থুল লগালে। গৈ দেখিছোঁ যে কেইবাখটো দুৱাৰমুখত আৰু তেওঁ ভিতৰত। তাৰপৰা মই কিংকৰ্তব্য বিমূৰ হৈ পেলাই মই কি কৰিম এতিয়া, সাপটো কি কৰোঁ, মাৰি পেলাওঁ নে ধৰোঁৱে নে কি কৰোঁ, এনেকুৱা এটা অৱস্থা হ'ল। লাষ্টত গৈ পেলাই গামোচা এখন লৈ পেলাই সাপটো মই নিজে ধৰিলোঁ। ধৰি পেলাই মোনাত ভৰালোঁ। ভৰাই পেলাই মিছেছক বাথৰুমৰ পৰা আহি পেলাই সুবিধা কৰি দিলোঁ। ইয়াৰ পিছত আজি ৰাতিপুৱা আমাৰ খণ্ড বন বিষয়াৰ লগত সন্মানীয় ৰাজুকৰ লগত যোগাযোগ কৰি এতিয়া ইয়ালৈ আনি পেলাই সাপটো এই ওচৰৰে এজোপা গছত মেলি দিয়া হ'ল। হঠাৎ আমাৰ সন্মানীয় সভাপতি মহোদয় টাউন কমিটি বিজু বৰুৱাদেৱে মোক জনালে যে এটা কেঁকু সাপ ধৰি থোৱা আছে, তেখেতৰ বাথৰুমত ওলাইছিলে। গতিকে আমি তেখেতক সংৰক্ষণ কৰি ৰাখিছিলে। সেই সংৰক্ষণ ভিত্তিত আমি আনিলোগৈ তেখেতক ঘৰৰ পৰা আনি আমি নিজৰ চৌহদত সংৰক্ষিত জেগাত আমি এৰি দিছোঁ আৰু ৱেইট কৰিলোঁ। আমি কেঁকু সাপটো ৱেইট কৰি আমি প্ৰায় 85 গ্ৰাম পালোঁ। ৱেইট কৰিছোঁ। এতিয়া স্বাস্থ্য ভালেই, সুস্থ অৱস্থাত আমি এৰি দিছোঁ। আমাৰ নিজৰ জমিনতে আছে ডিপাৰ্টমেণ্টৰ। এনেকুৱা যদি আৰু বেলেগ মানুহৰ ঘৰত ওলায়, আপুনি ফৰেষ্টৰ মানুহ হিচাপে কি ক'ব? নহয়, আগতে এনেকৈ ওলাইছে, আমি তেনেকৈ ধৰিছোঁ। আমাৰ ইয়াৰ আগতে আমাৰ সোণাম ভৰালি ভৰালি দেৱৰ ঘৰতো ওলাইছিলে। তেনেকৈ আমি ধৰি আনি পেলাই আমাৰ নিজৰ সংৰক্ষিত জেগাবিলাকত আমি এৰিছোঁ। আচলতে এইটো বস্তু এনেকুৱা ধৰণৰ খুব শান্তিপ্ৰিয়, ই মানে ইমান এটেক নকৰে। গতিকে মানুহে ভয় খালে আচলতে মতা মানুহতকৈ বিশেষত মাইকী মানুহসকলৰ কাৰণে অকণমান দিগদাৰ আৰু বস্তুটো অস্বাভাৱিকতে দেখেতো তেখেতসকলে। সেইকাৰণে মাইকী মানুহৰ ক্ষেত্ৰত অকণমান প্ৰব্লেম আহে আৰু মতা মানুহৰ ক্ষেত্ৰত ইমান প্ৰব্লেম নাহে। সেইকাৰণে মাইকী মানুহবিলাকৰ অকণমান কথা লৈ পেলাই মানে মতা মানুহসকলে ধৰিবলগীয়া হয় আৰু সেইকাৰণে আমি তেনেকৈ সংৰক্ষণ কৰোঁ। আগতো ধৰিছোঁ আমি।